যদি আপোনালোকে জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ সম্পূৰ্ণ চিনেমাখন চাবলৈ আহিছে তেনেহ'লে একেবাৰে সঠিক ঠাইত আহিছে আপোনালোকে কেনেকৈ চাব ক'ত চাব সেইটো মই কৈ দিম তাৰ আগতে মই দুটামান কথা ক'ব বিচাৰিছোঁ ইতিমধ্যে ৰৈ ৰৈ বিনালে এণ্টি পাইৰেচি লিগেল টিম এটা গঠন কৰা হৈছে আৰু এই টিমটোৱে বহুতো ছ'চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰাইছে আৰু বহুতো ছ'চিয়েল মিডিয়া একাউণ্টৰ বিষয়ে বিৰুদ্ধে ৱেবছাইটৰ বিৰুদ্ধে টেলিগ্ৰাম একাউণ্টৰ বিৰুদ্ধে একশ্যন লৈছে তেওঁলোকে পুলিচত এজাহাৰ দিছে ঠিক আছে এইটো হৈছে জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন জুবিনদাৰ এখন সপোনৰ চিনেমা জুবিনদাৰ বহুত কষ্ট কৰি বহুত আশাৰে এখন চিনেমা জুবিনদাৰে নিৰ্মাণ কৰিছে গতিকে এইখন চিনেমা পাইৰেচি হোৱাটো মই নিবিচাৰোঁ আৰু কোনেও নিবিচাৰিব যিসকলে ইতিমধ্যে আছে ময়ো দেখিছোঁ ফেচবুকত হওক দুই এটা ইউটিউবতো দুই এটা ক্লিপ দুই এজনে দিছে ঠিক আছে তেওঁলোকৰ বিৰুদ্ধে অতি সোনকালে একশ্যন হ'ব বুলি মই ভাবোঁ আৰু ৰৈ ৰৈ বিনালে এণ্টি পাইৰেচি লিগেল টিমে নিশ্চয় একশ্যন ল'ব মই স্ক্ৰীনশ্বট এটা দি দিম যোনটো ইউটিউব চেনেলত দিয়া হৈছে তাৰ সৰু সৰু ক্লিপ দিয়া হৈছে যোৱা 2 নৱেম্বৰ তাৰিখে ইতিমধ্যে দিছপুৰ থানাত এখন এজাহাৰ দিছে আৰু একশ্যন ল'বলৈ দিছে কমপ্লেইন ল'বলৈ দিছে ডিজিটেল পাইৰেচি অন দ্য ফিল্ম ৰৈ ৰৈ বিনালে ইনভেষ্টিগেশ্যনৰ বাবে দিছে আৰু একশ্যন ল'বলৈ দিছে ইয়াত লিংক কেইটামান দি দিছে টেলিগ্ৰাম 6টা টেলিগ্ৰাম চেনেলৰ লিংক দিছে 6টা টেলিগ্ৰাম চেনেলে হয়তো পাইৰেচি কৰিছে আৰু এটা ৱেবছাইট দিছে আৰু এটা ইনষ্টাগ্ৰাম একাউণ্টৰ বিৰুদ্ধে এজাহাৰ দিছে দিছপুৰ থানাত গতিকে যদি আপোনালোকে যদি তেনেকুৱা দেখে তেনেকুৱা কোনোবা ফেচবুক একাউণ্টত হওক বা ইনষ্টাগ্ৰাম একাউণ্টত হওক বা ইউটিউবত হওক বা যিকোনো ছ'চিয়েল মিডিয়া একাউণ্টত হওক বা ৱেবছাইটত হওক আপোনালোকে লগে লগে তাৰ স্ক্ৰীনশ্বট ল'ব লৈ তাত ফেচবুকত আপোনালোকৰ নিশ্চয় বা ইনষ্টাগ্ৰামত আপোনালোকৰ একাউণ্ট আছে তাত আপোনালোকে আপলোড সেইটো স্ক্ৰীনশ্বটটো দিব আৰু তাত @ ৰৈ ৰৈ বিনালে এণ্টি পাইৰেচি লিগেল টিম বুলি তাত লিখি দিব এজন জুবিন অনুৰাগী হিচাপে মই আপোনালোকক এটাই ছাজেশ্যন দিব পাৰিম বা দিব বিচাৰোঁ চিনেমাখন আপোনালোকে যাওক হলত চাওক ঠিক আছে চিনেমাখন হলত চাওক আপোনালোকে কোনো ইউটিউবত চিনেমাখন নিবিচাৰিব কোনো ৱেবছাইটত বিচাৰিব নালাগে গুগলত চাৰ্চ কৰিব নালাগে চিনেমাখন ঠিক আছে আপোনালোকে ফেচবুকত বিচাৰিব নালাগে কোনো ছ'চিয়েল মিডিয়াত বিচাৰিব নালাগে যদি আমিবোৰে যদি অনলাইন বিচাৰি থাকোঁ চিনেমাবোৰ তাৰমানে কি হ'ব পাইৰেচি সহযোগ কৰা হ'ব যিসকলে পাইৰেচি কৰিছে তেওঁলোকক আমি সহযোগ কৰিছোঁ সেইটো বুজাব গতিকে আপোনালোকে কোনেও অনলাইন চাৰ্চ নকৰিবই চিনেমাখন হলত যাওক হলত চাওক জুবিনদাৰ সপোনৰ চিনেমা বহু কষ্টৰে চিনেমাখন বনাইছে আৰু জুবিনদাৰ এখন অন্তিম চিনেমা গতিকে কথা এইখিনি আপোনালোকে চিনেমাখন হলত চাওক লাগিলে দুদিন দেৰিকৈ চাওক চিনেমাখন টিকেট পোৱা নাই আজি টিকেট পোৱা নাই কাইলৈ টিকেট পোৱা নাই এমাহ পিছত চাওক লাগিলে 2 মাহ 1.5 মাহ পিছত চাওক ঠিক আছে চিনেমাখন চলিয়ে থাকিব অসমৰ চিনেমা হলত গতিকে চিনেমাখন দেৰিকৈ হ'লেও আপোনালোকে চাবলৈ পাব গতিকে অনলাইন চাৰ্চ কৰি পাইৰেচি কৰা লোকসকলক সহযোগ নকৰিব যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই জয় জুবিনদা